हेलो फ्रेंड्स की खबर आपलोकर पीएस ब्लॉग मैं पूर्णिमाय आज एट रेसिपि लैसो पटल भातकेरेलार कालिया। इतना पटल भातकेरेलाखिनि मैं आगते बइल कर लैसो खाज दी पेलाय ताते मैं हालधि निमख एड करिसो। हालधि निमख सानी पेलाय अलप टाइम राखि थैसो। एइखिनि बनाबर कानिया कालियाखिनि मैं एतिया आदा নহৰু पियाज एटा बिलाहि एटा आरु जलकिया लैसो। এই पियाज নহৰু आदाखिनि मैं एतिया पेस्ट बनाइ लम। এইখিনি পেষ্ট কৰি লৈ পেলাই তাৰ পিছত মই কেৰাহীত বইল কৰা ভাতকেৰেলা আলুখিনি বহাই দিছোঁ। এইখিনি অলপ ৰঙচুৱাকৈ ভাজি নমাই ল'ম। অলপ ৰঙচুৱা হ'লে এইখিনি মই উঠাই পেলাই থৈ দিম। ৰঙচুৱা হ'লে এইখিনি মই সেই পেষ্টটো পিঁয়াজ আদা নহৰু ইয়াত তেলতে এড কৰি দিম। এই দেখিছে নহয় কালাৰ ইমান ধুনীয়া হৈছে। এয়া মই ইয়াতে পিঁয়াজৰ পেষ্টটো দি দিলোঁ, আদা নহৰু পেষ্টটো দি দিলোঁ ইয়াতে। তাৰপিছত লগে লগে মই হালধি আৰু নিমখ এড কৰিছোঁ। খুব ধুনীয়া এটা কালাৰ হয়। ইয়াতে কোনো কাশ্মীৰী মিক্স মছলা এড কৰা নাই মই কালাৰৰ কাৰণে। অকল জিৰা গুড়ি এড কৰিছোঁ, আদা নহৰু পিঁয়াজ বিলাহী এইখিনি এড কৰিছোঁ। এইখিনি অলপ টাইম চিমত ভাজি ভাজি এনেকৈ যেতিয়া অলপ ছাইডত তেলটো ওলায় তেতিয়াই মই এই পটল ফ্ৰাইখিনি এড কৰিছোঁ। গৰমত এনেকৈ খাই খুবেই ভাল লাগে। মা মছলা বেছি হ'লে খাব মন নাযায়। মই খুব এনেকৈ বনাওঁ, খাই খুব ভাল লাগে খাই। কোনে কোনে এনেকৈ খাই জনাবচোন। এতিয়া মই গৰম পানী এড কৰি দিম। গৰম পানী এড কৰাৰ পিছতে মই 5 মিনিটমান ৰাখি পেলাই মোৰ পটলৰ কালিয়া ৰেডি হৈ যাব। পানী কমাই দিছোঁ। এইটো পটলৰ কালিয়া হয় যে এইটো অলপমান গ্ৰেভি টাইপ ভাল লাগে। দেখিছে কালাৰটো ইমান ধুনীয়া হৈছে, তেনেহ'লে খাই কিমান ভাল লাগিব। ইয়াতে মই মান ধনিয়া এড কৰি দিছোঁ। পটলৰ কালিয়া ৰেডি। কালাৰ চাই হয়তো খাওঁ লাগিছে, আপোনালোকেও ঘৰত বনাই খাবচোন। আৰু কোনে কোনে খাইছে এনেকৈ কমেণ্ট বক্সত জনাবচোন। আৰু যোনে মোৰ ভিডিঅ'টো চাই আছে প্লিজ এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবচোন। তেন্তে আজিলৈ বাই বাই।